নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ অন্য এটা ভিডিঅ' লৈ মই আপোনালোকৰ কাষলৈ আহিছোঁ। আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ এই ভিডিঅ'টো যদি ভাল লাগে তেনেহলে এটা লাইক কৰি দিব। আজিৰ ৰেচিপিটো হ'ল লেহেতি শাকৰ সৈতে ৰন্ধা চিকেনৰ ৰেচিপি। আহকচোন এই ৰেচিপিটোৰ বাবে কি কি উপকৰণ লাগিব চাই লওঁ আমি। মই ইয়াত ব্ৰইলাৰ মাংস ব্যৱহাৰ কৰিছোঁ। আপোনালোকে লোকেল চিকেনো ব্যৱহাৰ কৰিব পাৰে, কিন্তু লোকেল চিকেনত তেল অলপ সৰহকৈ লাগিব। মিক্সাৰ জাৰ এটাত মই পিঁয়াজ, আদা, নহৰু, জলকীয়া, গৰম মছলা আৰু জালুক কেইটা দি এটা মিহি পেষ্ট তৈয়াৰ কৰি ল'ম। কেৰাহীখনত তেলখিনি এড কৰি দিম আৰু তেল পকিলত পেষ্টখিনি ইয়াত দি ল'ম। এতিয়া ইয়াত পেষ্টখিনিৰ জোখাৰে নিমখ আৰু হালধি দি দিম। নিমখ আৰু হালধি দিয়াৰ পিছত পিঁয়াজখিনি মিডিয়াম ফ্লেমত তেল এৰালৈকে ভাজি থাকিব লাগিব। জাৰটোত লাগি থকা পেষ্টখিনিৰ সৈতে অলপ পানী দিলোঁ আৰু এতিয়া এইখিনিও মই ইয়াৰ লগত এড কৰি দিলোঁ। এতিয়া এনেদৰে হেতাৰে লৰাই পেষ্টখিনিয়ে তেল এৰালৈকে ভাজি থাকিব লাগিব। পিঁয়াজখিনিয়ে তেল এৰিলত মই ইয়াত মাংসখিনি দি লৈছোঁ। মাংসখিনিত মই আগতে জোখমতে হালধি আৰু নিমখ সানি ৰাখিছিলোঁ, সেইকাৰণে এতিয়া আৰু ইয়াত হালধি নিমখ দিয়াৰ প্ৰয়োজন নাই। আপোনালোকে যদি এনেদৰে সানি নলয় তেনেহ'লে এইখিনি সময়ত হালধি আৰু নিমখ জোখমতে দি দিব। 2 মিনিটমান সময় মই মাংসখিনি হাই ফ্লেমতে ভাজি ল'ম। 2 মিনিট সময় হাই ফ্লেমত ভজাৰ পিছত এতিয়া ঢাকোন লগাই মিডিয়াম ফ্লেমত মাংসখিনি ভালদৰে ভাজি ল'ম। মাজে মাজে মাংসখিনি লৰাই থাকিব লাগিব আৰু অলপ সময়ৰ পিছত ইয়াত আলু কেইটুকুৰা এড কৰি পুনৰ ঢাকোন লগাই আলু আৰু মাংস সিজাই ল'ব লাগিব। আলু কেইটুকুৰা মই অলপ সৰু সৰুকৈ কাটিছোঁ। আলুখিনি আধা ফালকৈ দিবলৈ হ'লে আপোনালোকে আগতে অলপ আলু কেইটুকুৰা ভাজি ল'ব। আলু কেইটুকুৰা ভালদৰে সিজি গৈছে। এতিয়া মই ইয়াত লেহেতি শাকখিনি দি পুনৰ 3-4 মিনিট সময়ৰ কাৰণে ভাজি ল'ম। তিনি 4 মিনিট সময়ৰ পিছত শাকখিনিও ধুনীয়াকৈ সিজি গ'ল আৰু মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এতিয়া যিহেতু লেহেতি শাকৰ বতৰ, আপোনালোকে নিশ্চয় এবাৰ এই ৰেচিপিটো ট্ৰাই কৰি চাব বুলি আশা ৰাখিলোঁ। আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ আৰু মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ।